তো হেল্ল' গাইছ, আজি গুৱাহাটী অভিমুখে ওলাই দিওঁ আৰু এয়া ঘৰৰ পৰা ওলাই দিলোঁ। ৰাস্তাটো পালোহি। ৰাস্তাটো পাই থবৰাটো দেখাব মন গ'ল, এবাৰ থবৰা দেখাই দিলোঁ। চাওক, আকৌ এবাৰ টাউন আহি পালোহি। টাউনত অলপ বেংকৰ সিদিনা কামটো নহৈছিলে, হৈ গ'ল কামটো শেষ কৰি আকৌ ওলাই দিলোঁ আমি। এনেকৈ আমাৰ টাউনখন ইপিনে ডবল ৰাস্তা বনাই আছে। মই বহুত দিনৰ মূৰত দেখা পালোঁ। মই দেখাই পোৱা নাছিলোঁ, কিয়নো মই টাউন নোসোমাই মই 4 লাইনেদি গুচি যাওঁতো, গতিকে নেদেখালোঁ। এইকিনে চাওক, আকৌ থবৰাটো এবাৰ দেখাই দিলোঁ। পানী খাব মন গ'ল, পানী ল'লোঁ। আকৌ পানী খাই বৈ জাৰ্ণি ষ্টাৰ্ট কৰি আহি থাকোঁতে মোক ফোন কৰিলে এজনে যে গুৱাহাটী আহি আছ, ভালেই কৰিছ, আহি পাই মোক লগ কৰি যাবি, এবাৰ খানা পিনা খাই যাবি। ভাগৰ লাগিল, টোল গেটত আহি ৰৈ দিলোঁ। কিমাননো আৰু বাইক চলাই আমনি লগাৰ পিছত আকৌ ষ্টাৰ্ট কৰি দিলোঁ। মোৰ জাৰ্ণি ষ্টাৰ্ট কৰি অলপ দূৰ আহি পোৱাৰ পাছতে মই পাই গ'লোঁ যাক লগ কৰিবলৈ আহিছিলোঁ। যোনে কল কৰিছিলে তেওঁ পাই ফূৰ্তি দেখিছে নাই। তেওঁৰে স্কুটিখন লৈ অকণ ঘূৰিবলৈ গ'লোঁ। তেওঁ ঘৰ বনাইছে বোলে, ঘৰটো দেখুৱাবলৈ নিলে। তো ঘৰটো চালোঁ, ধুনীয়াই বনাইছে ঘৰটো চাই বৈ আৰু খানা পিনা খাই আৰু আস্তেকৈ আৰু নিজৰ অভিমুখে গুৱাহাটীলৈ বুলি ওলাই দিলোঁ আৰু। তো এইখিনি আছিল আজিৰ ভিডিঅ'।